বেক টু মাই ইউটিউব চেনেল মই শুনছো আপোনালোকক মই অনাটা ব্লগলৈ স্বাগতম জনাইছোঁ মানে আজি স্কুলত আহি গ'লো মানে ধামাকা হৈ আছে মানে পিকনিক আছে তো সেইকাৰণে আহিলোঁ মানে এইবাৰ ফাৰ্ষ্ট টাইম মায়ে মোক মোবাইল এৰি দিছে তো ভালকৈ ভিডিঅ' বনাব কৈছে নহ'লে মোক পিচি দিব হয় নাই পিচি দিব হয় নাই মানে গালি খাই আহিছোঁ ৰাতিপুৱা মানে মোক টুপি কৈছে মই নিপিন্ধিলোঁ আৰু সেইকাৰণে মোক গালি দিছিলে তো এইফালে স্নেহা অঞ্জলি ৰিয়া মানে মোৰ লগৰ হয় তো নেপালী হয় অসমীয়া নাজানিব পাৰে আৰু কিন্তু কিবা যদি ভুল হয় এটা ক্ষমা কৰি দিব আপোনালোকে মই সেইটোৱে বিচাৰোঁ আপোনালোকৰ পৰা বাই কি বাই মানে আমাৰ ক্লাছৰ পৰা আমি কিজনীয়ে যাম ক্লাছ 7 পৰা ন আৰু আমাৰ ক্লাছৰ পৰা মানে ল'ৰা এটা যাব চন্দামাছি আৰু আজি পিকনিকত কি কৰোঁ আপোনালোকক দেখাই আছোঁ তেন্তে ভিডিঅ'টি শেষলৈকে চাই থাকিব বাই বাই হাই গাইজ এতিয়া মানে আমি গলিত সোমাই গৈ আছোঁ হেল্ল' গাইজ কি কৰি আছে আপুনি কি কৰি আছে এতিয়া মানে আমি গাড়ীত গৈ আছোঁ এইফালে মই মানে ৰিয়া কোচত বহি আছোঁ জেগা নাই পূৰা ভৰ্তি হৈ আছে সেইকাৰণে মই ৰিয়া কোচত বহি আছোঁ মানে আৰু লিডু কি ৰাস্তা হয় নাজানো এইফালে সোমাই মানে এতিয়া মানে কি গলি কি ৰাস্তা লিডুৰ মানে বৰ ৰাস্তা এটাত সোমাইছে তো ফাৰ্ষ্ট টাইম আহিছোঁ নাজানো কি ৰাস্তা হয় মোলাঙলৈ এইফালে যায় নেকি আৰু আজি মোলাঙত কি কৰোঁ আপোনালোকক দেখাই আছোঁ তেন্তে ভিডিঅ'টি মানে ইমান ফূৰ্তি লাগি আছে ন হয় নাই সেই গাইজ আমি মানে আহি পাই গ'লোঁ জেগাডোখৰ মানে বহুত ধুনীয়া ন এই ডাঙৰ ফিল্ড এখন মানে গোটেই গৰুবিলাক চাওঁ মানে আমি কৈ আছিলোঁ মানে কুকুৰক সেই খুৱাম গৈ কিনে এতিয়া মানে গৰুক খুৱাব লাগিব নেকি চিপবিলাক হয় নাই গৰুৱাকে খুৱামগৈ ব'ল সেইফালে নদীখন নাজানো নদী কি নাম হয় সেইফালে চাওকচোন পূৰা পানী শুকাই বগা ব'লক তালৈ লৈ গৈছোঁ গৈ কিনে আপোনাৰ দেখাংগে নেমাৰে ইমান ধুনীয়া জেগাডোখৰ ন সেইখন নদীখন আৰু এতিয়া গৈ আছোঁ আমাৰ চাহাৰা মেডামৰ ওচৰলৈ মেডাম ইউটিউব চেনেল বনাইছে এইফালে আমাৰ চাহাৰা মেডাম কেনেকুৱা লাগিছে লাইভ চলি আছে নেকি নাই চলা ভাল লাগিছে পিকনিক মানে ভাল লাগে আৰু ষ্টুডেণ্টৰ লগত এই নদীখনৰ নাম কি হয় নদীখনৰ নাম কি হয় মানে মই গম নাপাওঁ কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ যে সেইকাৰণে মানে ভিউটো ভাল লাগিছে চাই ঠিক আছে এনজয় কৰা গ'লে আমাৰ গ'লো চাহাৰা মেডাম গ'লো এতিয়া গৈ আছোঁ আমাৰ টেক্সাৰ ওচৰলৈ ইউটিউব চেনেল বনাই ছাৰ কেনেকুৱা লাগিছে আপোনাক ইয়াত আহি মোৰ বহুত ভাল লাগিছে এতিয়া গৈ আছোঁ नीलम आई एम फाइन ओके तो हमको पूछे मिस यूट्यूब चैनल बनाने से मिस करवा ली से यार ही एकदम ভাল লাগিছে আমার মানে नीलम छेत्री मिस ब्लॉग कैसा लग रहा है इधर पे आके बोलो कैसा लग रहा है मुझे ভাল লাগিছে এতে বলো আমি যাম এই গলু সর এতিয়া গৈ আছোঁ আমাৰ চাৰ ওচৰলৈ মানে চাৰ কিবা কথা পাতি আছে নেকি সেইকাৰণে সকলোকে মোৰ ওলাই যায় আৰু আজি মানে নেক্সট ডে কালি মানে ভিডিঅ' কোৱাই নহ'ল কি হ'ল মানে কালি চাৰ্জ খতম হৈ গ'ল তো নাই চুইচ অফ হৈ থাকিলে তো কেনেকৈ কৰিম নাই আৰু কাৰোবাৰ মোবাইল লাগিব ন সেইকাৰণে নোৱাৰিলোঁ আৰু কালি ভিডিঅ'টো কৰিবলৈ আৰু আজি 1 জানুৱাৰী সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ সকলোকে জনালোঁ আৰু আমাৰ ভণ্টি দেখিছে ন কি কৰিছে আংকালে মানে মাইকী ছোৱালীৰ মানে ফ্ৰকো নিপিন্ধে
মেখেলা চাদৰ নিপিন্ধে আজি কি মন গ'ল চাওকচোন মেখেলা চাদৰ মিলি আছে মই পিন্ধাই দিলোঁ মানে তাইক ন হয় নাই আজি তোমাৰ কি হয় বাৰ্থডে গুড মৰ্ণিং কৈ দিয়াচোন ঘুকুমি বোলে তো মা কি কৈ আছে ভিতৰলৈ ব'লকচোন যাওঁ এতিয়া এই ষ্টেণ্ডাল কি হৈছে জানো দেই নট হেৰি মানে এটা ঢিলা হৈ থাকিলে মানে হেল্ল' মা কি কৰিছা মোৰ ভোক লাগিছে পেটে শাক বনাই আছোঁ কি বনাইছা মাংস কি মাংস গাহৰি খোৱা নাছিলোঁ খাব লাগিব ব্ৰইলাৰ খাই একো ভাল নালাগে আৰু মাছ চাছ গাহৰি খোৱা নাছিলোঁ বহুত দিন আজি মই কালি 2022 লাষ্ট 32 মানিলোঁ আৰু ফাৰ্ষ্ট 2023 জানুৱাৰীটো মানিব লাগিব মানে আকৌ চবেই মানে আকৌ আপোনালোক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষ বহুত বহুত শুভেচ্ছা জনালোঁ অঁ মই ভাবিছিলোঁ আমাৰ ইয়াত বিহু হ'ব কৈছিলোঁ যে বহুত ডাঙৰকৈ তো মই তাত নাচিম বুলি ভাবিছিলোঁ আৰু মই ইউটিউবত দিব বিচাৰিলোঁ গান মানে শুদ্ধ গান এটা দিলেও মানে কপিৰাইট নাহিব লাগে আহি যায় কেনেকৈ কাটে বা এজনীয়ে কৈছিলে দেই নাচিছিলে তাৰপিছত ইউটিউবতে দিছিলে কি গান এটাত তাৰপিছত মানে কৈছিলোঁ কপিৰাইট নেলাগে নেকি লাগে হ'লেও কাটিব পাৰে মই নাজানো আপোনালোকে জানে যদি মোক কৈ দিবচোন যাতে মই ভিডিঅ'টো দিব পাৰোঁ আৰু কপিৰাইট কাটি দিব পাৰোঁ আৰু মই আৰু খোৱা টাইমত লগ পাই আছোঁ আপোনালোকৰ ওচৰত ন পিকনিকত এতিয়া খোৱা টাইম লো ভাবাই থাকিব খোৱা টাইমত বাদ দে পিকনিকত এইয়া মায়ে মানে ভাত বাঢ়ি দিলে মাংস চাংস এইটো মাংস বাতিটো মানে মোৰ ইমান উৎপাত নাইকিয়া মোৰ ইমান ভোক লাগিছে মানে সেইকাৰণে মায়ে বাঢ়ি দিলে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মানে এই ভিডিঅ'টো পিকনিকত বনামকৈ কৈছিলোঁ হয় নাই মায়ে কৈছিলে মানে ইমান দীঘল নকওঁ আৰু ভিডিঅ'টো আকৌ কাটি কৰি থাকিব লাগে তো ছেভ নহয় সেইকাৰণে ইমান দীঘল নকৰোঁ আৰু আজি জানুৱাৰী ভিডিঅ'টো মানে বেলেগ এটা নেক্সট ভিডিঅ' এটা বনাম সেইটো আপোনালোকে চাবলৈ ছাবস্ক্ৰাইব কৰি দিব যোনে নতুনকৈ মোৰ ভিডিঅ'ত আহিছে তেখেতৰ লগত কৈছোঁ আৰু তেন্তে বাই গাইজ মোৰ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক